ওদালগুৰি জিলাৰ কলাইগড় বালিপাৰাৰ লকডাউন ফটকাৰ ফেনলৈ ৰূপান্তৰ। যিটো সময়ত কৰোনা মহামাৰীৰ বাবে চৰকাৰে সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ লকডাউন ঘোষণা কৰিছে, তেনে সময়ত ওদালগুৰি জিলাৰ কলাইগড় বালিপাৰাত দেখা যায় চৰকাৰী আদেশ ধোৱা চাঙত উঠোৱা নিয়ম নমানি ইয়াৰ দোকানসমূহ 6 বজাৰ পৰিৱৰ্তে 7-8 বজাতহে বন্ধ কৰে আৰু মাস্কৰ কোনো ধৰণৰ ব্যৱহাৰ নথকা চৰকাৰী নীতি নিয়ম উলংঘা কৰাৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ৰাইজ চিন্তিত হোৱাৰ লগতে প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাই সচেতন ৰাইজে। সদায় কৰিলেও হ'ব নেকি? চৰকাৰৰ এটা আইন বোলা এটা বস্তু আছেতো, মানিব লাগে এইটো যিটো কৈছে। মাজবাটত হস্তনিৰ্মিত বন্দুকসহ বন্দুক নিৰ্মাণৰ সামগ্ৰী উদ্ধাৰ। ওদালগুৰি জিলাৰ মাজবাটৰ ধনশ্ৰী চাহ বাগিচাৰ নিকটৱৰ্তী গাঁও 10 নম্বৰ বস্তিৰ এজন লোকৰ ঘৰত মাজবাট আৰক্ষীয়ে অভিযান চলাই 3টা হস্তনিৰ্মিত বন্দুক, 3ডাল লোহাৰ পাইপ আৰু বন্দুক নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সোমবাৰে পুৱতি নিশা মাজবাট আৰক্ষীয়ে বেঞ্জামিন মুৰ্মু 35 বছৰীয়া নামৰ লোকজনৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলাইছিল। অভিযানত 3টা হস্তনিৰ্মিত এক নলীয়া বন্দুক, 3ডাল লোহাৰ পাইপ নিৰ্মাণত জড়িত বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ সন্দৰ্ভত বেঞ্জামিন মুৰ্মু নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদ SI ৰোহিত কুমাৰ ছেত্ৰীৰ নেতৃত্বত চলিছিল এক অভিযান। ধৃত বেঞ্জামিন মুৰ্মুক মাজবাট আৰক্ষী থানাত ৰাখি অধিক তথ্যৰ বাবে সোধা পোছাত অব্যাহত ৰাখিছে।